হেল্ল' মাই ইউটিউব ফেমিলি, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু এটা মজা আৰু ইণ্টাৰেষ্টিং ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আৰু আজি এইটো স্পেচিয়েল ভিডিঅ' হ'ব যাই আছে, কাৰণ কিয় আপোনালোকে নিশ্চয় টাইটেল আৰু থাম্বনেইল চাই গমেই পাইছে। তো মই মোৰ ড্ৰিম কেমেৰা GoPro Hero 10 আনবক্সিং কৰিব যাই আছো আৰু মই গোটেইখিনি কথা আপোনালোকৰ ওপৰত যাই কৈ আছো। তো মোৰ ড্ৰিম কেমেৰা GoPro Hero 10 মই আনবক্সিং কৰিব যাই আছো। তো বলক ছাতৰ ওপৰত যাওঁ আৰু আমি ভিডিঅ'টো আৰম্ভ কৰো। তো বলক খুলি লওঁ। তো বলক GoPro Hero 10 করেছে ইয়াতে আছে। আৰু গাইছ চাওক ৰুমৰ অৱস্থা, আৰু মায়ে দেখিলে কি ক'ব, ৰুমৰ অৱস্থা এই কৰি থৈছে। মা চৰি, এইটো ভিডিঅ'তে কৈ থলো। আৰু এইটো মাৰ কাপোৰ থোৱা লকাৰ, আৰু ইয়াৰে ভিতৰতে আছে মোৰ ড্ৰিম কেমেৰা GoPro Hero 10। তো গাইছ বলক ছাতৰ ওপৰত যাওঁ আৰু আনবক্সিং কৰো। তাৰ আগতে লাইট ফেন এইবিলাক চব অফ কৰি দিওঁ। এতিয়া বলক GoPro Hero 10 লৈ। তো গাইছ মই ইমানেই এক্সাইটেড হৈ আছো, মাৰ এই গডৰেজৰ দৰ্জাখন মাৰিব পাহৰি গৈছো। আৰু যদি মাৰ এই কাপোৰবিলাক কাটে নিগনি ঘুমাই, তো মায়ে মোৰ পিঠি ফালিব। তো এইটো দৰ্জাখন মাৰি ললো। আৰু গাইছ বলক এতিয়া যাই লওঁ। ছাতত গৈ দৰ্জাখন ভিতৰৰ পৰা মাৰা আছে, তো খুলি ললো আৰু মাৰি ললো। তো বলক Even the night's the darkest before the dawn. তো গাইস ইয়াতে টেবুল সেবুল একো নাই। আৰু গাইস ফাইনালি GoPro Hero 10। Live your life, live your dream. It's the sound of soul in me, in me. Live your life, live your dream. মোৰ মোবাইলটো ধৰাও কোনো নাই গাইছ, অকলে ভিডিঅ' কৰি আছো। তো অলপমান দিগদাৰ হৈছে। ইয়ে হে GoPro Hero 10 কা বক্স গাইছ, এইটো ইয়াতে থলো। এইটো খুলি লওঁ। আজি কোনোৱে নাই ঘৰত, অকলে ময়ে মেইন। অ'হ গাইছ ফাইনেলি ড্ৰিম কেমেৰা গাইছ GoPro Hero 10। তো গাইছ এইটো মোৰ ফাৰ্ষ্ট GoPro কেমেৰা হয়, মানে একশ্যন কেমেৰা। মই ইয়াৰে আগত কোনো ধৰণৰ একশ্যন কেমেৰা ব্যৱহাৰ কৰা নাই, ইউজ কৰা নাই। তো মোৰ অলপ স্পেচিফিকেশ্যনবিলাক জনাৰ কাৰণে টাইম লাগিব। যোৱাকালি আনিছোঁ এইটো, আৰু আজি মই এটা সৰুকৈ ভিডিঅ' বনাম বুলি ভাবিলোঁ। তো এক্সাইটমেণ্টতে বনাই দিলোঁ ভিডিঅ'টো। মই ইমান নাজানো একশ্যন কেমেৰাৰ বিষয়ে, বা লাহে জানা হৈ যাম গাইছ। কিন্তু গাইছ যিখিনি জানো সেই অলপমান আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰোঁ। তো এই কেমেৰাটো 23, ইয়াতে লিখা আছে 23 মেগাপিক্সেলৰ এইটো কেমেৰা হয়। ইয়াতে লিখা আছে 5.3 60 FPS ৰেকৰ্ড কৰিব পাৰিব, আৰু 4K 120 FPS ৰেকৰ্ড কৰিব পৰা যাব। আৰু এইটো দেখিছে নে 33 ফিট 10mm, মানে এইটো পানীৰ তলত 33 ফিট পানীৰ তলত এইটো কেমেৰা GoPro Hero 10 ইউজ কৰিব পাৰিব। আৰু ইয়াৰ প্ৰচেছৰ আছে GP2 প্ৰচেছৰ। ইয়াৰে আগৰ কেমেৰাবিলাকত GP1 এনেকুৱা ধৰণৰ কিছুমান প্ৰচেছৰ আছিল, যেনে Hero 9ত GP1 আছিল, মেবি হয় চাগে GP1 আছিল। কিন্তু ইয়াতে সকলোতকে লেটেষ্ট আৰু সকলোতকে তাগৰা প্ৰচেছৰ ইয়াতে আছে GP2 প্ৰচেছৰ, আৰু হাইপাৰ স্মুথ 4.0 আছে। তো ইমান নাজানো গাইজ, লাহে মোৰ ভিডিঅ'বিলাকত কৈ যাম। তাৰে কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব গাইজ। নতুন মটো ব্লগিঙৰ পৰা আদি কৰি ধামাকা ভিডিঅ' হৈ আছে গাইজ। এই কেমেৰাটোত দুটা পেক আহে, এটা কম্বো পেক আহে, যিটো কম্বো পেকত 32 GB এক্সটাৰ্নেল মেমৰি এখন আহে, আৰু ট্ৰাইপড এডাল আহে, লগতে এই কেমেৰাত এইখিনি আহে। কিন্তু মই সেই কম্বো পেকটো লোৱা নাই, মই এইটো কম্বো পেক লৈছোঁ। কাৰণ মই এইফালে আপোনালোকে দেখা পাইছে ইয়াতে এটা বেটাৰী আছে, আৰু এইটো এটা বেটাৰী। মই কি হয় গোটেইখিনি কথা কৈ আছোঁ। আৰু তো এই কেমেৰাটোৰ লগত আছে এডাল USB-C পট, ৰিচাৰ্জ দিয়াৰ কাৰণে কেমেৰাটো, এটা বেটাৰী, তাৰপিছত মটো ব্লগিঙৰ কাৰণে এইটো মাউণ্ট হয়, তাৰপিছত এইটো স্ক্ৰু, আৰু এটা মটো ব্লগিঙৰ আগত যে লগাই সেইটো। তো এইখিনিয়ে। আৰু এইফালে আছে কেমেৰাটো। তাৰ লগতে চবতকৈ বেছি ইম্পৰ্টেণ্ট মটো ব্লগিঙৰ কাৰণে এইটো হয়, এইটো মাইক Pro 3.5mm মাইক এডাপ্টাৰ হয়। মই হেলমেটত মাইক ইউজ কৰিব নোৱাৰিম যদি এইডাল নহয়। আৰু যিদিনা মই হেলমেটত গোটেই এই ছেটআপটো খোৱাওঁ, সেইদিনা মই এটা এক্সট্ৰা ভিডিঅ' বনাম। আৰু আপোনালোকে চাগে মোৰ ভিডিঅ'টো গমেই পাইছে, মোৰ হেলমেটটো ডিম্পুদাৰ পৰা আমাৰ হেলমেটটো চুৰ হৈ গ'ল। তো মই নতুন এটা হেলমেট কিনিব লাগিব। তাৰ কাৰণে মই ডিম্পুদাৰ লগত কথা পাতিছোঁ। ডিম্পুদা আছে স্কটলেণ্ডত।
আৰু তেওঁ অহাৰ পিছত মই হেলমেট এটা নতুন পাৰচেজ কৰিব লাগিব। তো বাকী সেইবিলাক বাদ দিলোঁ গাইজ। তো এইডাল মই সেইকাৰণে লৈছোঁ, আৰু এইডালৰ দাম চাওক আপুনি 4800। তো এইডাল লৈছোঁ, আৰু এই বেটাৰী এটা এক্সট্ৰা লৈছোঁ, যিটো বেটাৰীৰ দাম 2300 দেখাইছে, 2000 মানত পাই যায়। এই গোটেইখিনি মিলি মোৰ দাম পৰিছে 49000। তো এতিয়া আহিছে গাইজ কেমেৰা। ওহো গাইজ, GoPro Hero 10 ড্রিম ক্যামেরা। Live your dream. It's the sound of soul in me. Live your life, live your dream. Oh, you ain't ready to believe. এইফালে আপোনালোকে দেখিবলৈ পাইছে GoPro। এইটো ইয়াতে চিম্পল হয়, আৰু ইয়াতে আছে হিৰো 10 ব্লেক। হিৰো নাই গাইজ, 10 ব্লেক। এইটো পাৱাৰ অন বটন, আৰু এইটো গাইজ ভিডিঅ' ৰেকৰ্ডিং বটন। এইফালেদি বেটাৰী সোমাব লাগিব, আৰু এই দুডাল মই আপোনালোকক দেখাই দিওঁ। আপুনি যদি কি বুলি কয় হেলমেটত লগাই, বা কোনোবা যদি ট্ৰাইপডত লগাই, তো ইয়াতে নট ফিটিং কৰি এনেকৈ লগাব লাগিব। তো এই দুডাল বেচিকেলি এতিয়া নালাগে, মোক সোমাই থৈ দিলোঁ। এতিয়া এবাৰ বেটাৰীটো সোমাই ইয়াক টেষ্ট কৰি চাওঁ কেমেৰা কোৱালিটি কেনেকুৱা আহে। তো চাওক ৰ'ব চাওক, ফাইনেলি অন হৈ আছে GoPro ইংলিছ। মই ইয়াতে গাইজ একো ছেটিঙে কৰা নাই এতিয়ালৈকে। গাইজ GoProৰ কুইক এপটো ডাউনলোড দিব দিছে, মই GoProৰ কুইক এপটো ডাউনলোড দি লওঁ। 4% চাৰ্জ আছে, মই ইয়াতে চাৰ্জ দিব লাগিব। তো আপোনালোকে অলপমান এটা আইডিয়া কৰক। চাওক GoPro 10ৰ কোৱালিটি চাওক, এইটো ফ্ৰণ্টৰ, এইটো চাওক দু চাইডে। এইখনো এখন ডিছপ্লে, আৰু গাইজ এইখনো এখন ডিছপ্লে, দুটা চাইডে ডিছপ্লে আছে। তো চাওক তো গাইজ চাওক কি এটা আল্টিমেট ভিউ হয়, চাই লওক না। এইটো ছুপাৰ ভিউ, এইটো চাওক 4K 60 FPS ছুপাৰ ভিউ। গড। তো গাইজ চাওক 4K 60 FPS ছুপাৰ ভিউ এইটো। তো চাওক চাপখন কি ধুনীয়া লাগি আছে, তো চাই লওক গাইজ। এইফালে চাওক মই এইটো ভিডিঅ' কৰি আছোঁ এনেকে, এইটো চাওক। তো গাইজ 1% চাৰ্জ আছে, GoPro অফ হৈ যাব। তো যাওঁ জল্দি ভিডিঅ'ত GoProটো চাৰ্জ দিওঁগৈ। মোৰ লাইফৰ এটা ড্ৰিম কেমেৰা, যিটো মোক গিফ্ট কৰিছে। কোনে গিফ্ট কৰিছে কি কথা সেইটো বাৰু মই পিছত জনাম। আৰু ইয়াতে GoProটো লৈ মোৰ ভালো লাগি আছে, আৰু এটা কথা বেয়াও লাগি আছে। যদি আজি মোৰ হেলমেটটো থাকিল হয়, হয়তো মই কালিৰ পৰা মটো ব্লগিং কৰা ষ্টাৰ্টেই কৰি দিলোঁ হয়, কিন্তু মোৰ হেলমেটটোৱে চোৰ কৰি লৈ গ'ল। আৰু আপোনালোকে যদি সেইটো ভিডিঅ' চোৱা নাই, যাক ডিছক্ৰিপশ্যনত লিংক আছে GoPro মানে হেলমেটটো মই ক'ৰ পৰা লৈছিলোঁ, মানে ডিম্পুদাৰ পৰা লৈছিলোঁ, সেইটো ভিডিঅ'ৰো লিংক থাকিব ডিছক্ৰিপশ্যনত। আৰু এটা কোনদিনা 15 আগষ্টত মোৰ ইয়াৰে আগৰ ভিডিঅ'টোত মোৰ চোৰ হৈছে, মানে 15 আগষ্টৰ ভিডিঅ'টোত, সেইটো ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক থাকিব। দুটা ভিডিঅ' চাব, আৰু এইটো ভিডিঅ' কেনে লাগিল জনাব কমেণ্ট কৰি। ইয়াতে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, চেনেলত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগ পাম এটা নতুন ভিডিঅ'ৰ লগত, নতুন জেগাৰ লগত। আজিলৈ চিলড্ৰেন টাটা, বাই বাই গাইজ, বাই বাই। আৰু এইটো লাষ্ট GoPro Hero 10, বাই বাই। আজি মই ফুৰিলো কথাবোৰ বুজিলো, পৃথিৱীত নিজৰে সপোন বহিলো, জীৱনত বহুতো কষ্ট হৈলো, সহ্য কৰি মই ধৈৰ্য লিখিলো।